হয়, পোনপ্ৰথমে মই সাংবাদিক বন্ধুসকলক আগন্তুক বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ তথা সমূহ অসমবাসী ৰাইজৰ শ্ৰীবৃদ্ধি কামনা কৰিলোঁ। হয়, দেখা যায় যে বহু সমস্যাৰে ভাৰাক্ৰান্ত আমাৰ কোচ ৰাজবংশী অঞ্চল। সেইবাবে আমি দেখা পাইছোঁ আৰু ২ নম্বৰ দুধমা সমষ্টিৰ বিধানসভা সমষ্টিৰ বীৰথাং বড়ো তেখেতসকলে সঁচাই সমাজদৰদী নেতা। তেখেতসকলে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ বহু কিছুমান ধনাত্মক কাম কৰিছে বুলি আমি শুনাও পাইছোঁ আৰু দেখাও পাইছোঁ। তেখেতৰ ব্যক্তিগত এটা NGO আছে আৰু শিক্ষাৰ ক্ষেত্ৰত হওক, সামাজিক যিকোনো ক্ষেত্ৰত হওক তেখেতসকলৰ বহুত অৱদান আছে। আৰু সেইবাবে ২ নম্বৰ দুধমা সমষ্টিৰ বিধানসভা সমষ্টিৰ শ্ৰী বীৰথাং বড়োক আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলক ভোট প্ৰদান কৰি বিবেক ভোট প্ৰদান কৰি তেখেতক জয়যুক্ত কৰাবলৈ আমি সচেতন কোচ ৰাজবংশী যুৱক হিচাপে আহ্বান জনাইছোঁ। বীৰথাং বড়োৰ পৰৱৰ্তী আশা হ'ল যাতে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিবিলাক সমস্যা জনজাতিকৰণৰ ক্ষেত্ৰতে হওক বা আপোনালোকে নিশ্চয় অৱগত যে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকৰ বহু সমস্যা আছে, যাতে বিধানসভাত গৈ সেই সমস্যাবোৰ যাতে উত্থাপন কৰে আৰু আমাৰ সমস্যাবোৰ যাতে সমাধান কৰে। সেইবাবে বীৰথাং বড়োক ভোট দি জিকাই দিয়াৰ পিছত আমি তেখেতসকলক অনুৰোধ কৰিম যে বিধানসভাত গৈ যাতে আমাৰ সমস্যাবোৰ উত্থাপন কৰি সমাধানৰ এটা ৰাস্তা উলিয়াই দিয়ে। তেখেতক আমি সমৰ্থন জনাইছোঁ। তেখেতে যিবিলাক আমাৰ কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছে আৰু যিবিলাক সমাজত কাম কৰিছে সেই কামৰ প্ৰতি আমি ভাল পাই আমি তেখেতক সমৰ্থন জনাবলৈ অনুৰোধ জনাইছোঁ।